নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। তো আজি আমি বাই আছোঁ বৰশী। তো মোৰ লগকেইটা মাছ মাৰিছে। দীপজ্যোতি পালি নাই মাছ? এটা। তো আৰু ইফালে আছে মোৰ লগ সমিত, তাক সুধি মাছ পাইছা নাই। তো সমিত মাছ পাইছা নাই? পাইছোঁ। কি মাছ পাইছা? পালো ঘৰ এটা আৰু কাৱৈ এটা পালো আৰু ৰূপচন্দা এটা পালো। পুৰি খাব হ'ব আৰু। তো এতিয়া মই আৰু তাৰ লগৰ লগত মাছ মাৰিব যাই আছোঁ। তো তাকো দেখাই আছোঁ, আপোনালোকে ভিডিঅ'টো চব পূৰা শেষলৈ চাই থাকিব। তো এইটো হ'ল মোৰ লগ। তো ঘৰত মাছ পাইছে নাই? পালো। কি মাছ পাইছা? তো মানে মই মানে বৰশী বাম বুলি ভাবিলোঁ। তো সেইকাৰণে আপোনালোক দেখাই দিওঁ মই কেনেকৈ বৰশী বাওঁ। তো ইফালে আহি আছোঁ। তো আহি গ'লোঁ এতিয়া বৰশী বাবলৈ। তো দেখা পাইছে এয়া, এইটো চিপ লৈছোঁ আৰু বৰশী পাই আছোঁ এতিয়া মই। তো মানে মই বহুত দাম পালোঁ, মানে বাঢ়ে আছোঁ মাছেই পোৱা নাই। তো সেইকাৰণে ইয়াকে বাবা দিলোঁ আৰু। দে বাহ, মাছ পালি দিবি মোকো। তো এতিয়া চাই লওঁ একবাৰ পথাৰখন দেখাই আছোঁ ভালদৰে। তো আৰু আমাৰ এদিকে নাই ইমান বৰষুণ। তো মানে গোটেই পথাৰ মানে চব ভৰ্তি হৈ গৈছে। তো ইয়াতে দেখা পাইছেনে, চব পানী মানে চব কিছুমান মানুহৰ ঘৰ ডুবি গৈছে পানীত। তো এইবিলাক চাক চব পানী মানে। তো মোৰ লগটো মানে কৈছে তাৰমানে বৰশীত বোলে মাছ লাগিছে। তো আহিলোঁ দে তো দেখা পালে এইটো কি হয়, গৰৈ নেকি? এইটো চাক চেং পালেহি। তো বৰশীত লাগিছে, দে ওলাই এতিয়া মাছটো। তো দেখা পালে, তো এইটো আমি এটা মাছ পালোঁ, দুটা আৰু এটা আছে। এইটো ই মনে পাইছে, মোক কোৱা নাই। এইটো হৈছে গৰৈ। তো এইটো চেং, এইটো গৰৈ। তো আৰু বাই আছোঁ আমি, মই মাহে আছোঁ, মাছেই পোৱা নাই তাৰলৈকে। তো গাইজ ফাইনেলি মানে আমাৰ মাছ মাৰা হৈ গ'ল। তো দেখাই দিওঁ কি মাছ পালোঁ আমি। তো কেইটা হ'ল মাছ মাৰা প্লেয়াৰ। তো আৰু আমি এইকেইটা মাছ পালোঁ, চেং, গৰৈ। তো এয়াই মাছ পালোঁ। তো আৰু আপোনাক দেখাই আছোঁ। তো ভিডিঅ'টো ইয়াতে শেষ কৰা নাই। তো আৰু আপোনালোকক মানে ৰাস্তাত পানী কেনেকৈ উঠছে সেইবিলাক দেখাই আহি পালোঁৱে। মধুপুৰ ৰাস্তা, এই অকণমান আগত মানে বহুত বেয়াকৈ পানী উঠছে। তো দেখাই আছোঁ ৰ'ব।
তো এয়াই চাওক বানপানী মধুপুৰ উত্তৰ গুৱাহাটী মধুপুৰ তো দেখা পাইছে এইবিলাক বানপানীটো এয়া পিটনিৰ পৰা উঠি আহিছে পানীবিলাক তো দেখা পাইছে এইটো পিটনি তো ইয়াৰ পৰা পানীবিলাক উঠি আহিছে তো এইখিনি হ'ল উত্তৰ গুৱাহাটী মধুপুৰ বানপানী তো এইটোৱে আছিল এটা সৰু ভিডিঅ' তো যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব